সকল বাৰমুখীয়া বৰনামঘৰৰ ওচৰত কেইবাখনো গাঁও ৰাইজ মিলি ভোগালী উৎসৱ উদযাপন কৰিছে আজি। এইবাৰ ধনশিৰি মহকুমাটো খৰাং, মানুহৰ খেতি বাতি নাই, ধানো নাই। তথাপিতো আমাৰ জাতীয় এটা উৎসৱ ভোগালী বিহু পালন কৰিবলৈ গৈছে আৰু আমিও এই উদযাপনথলীলৈ গৈ আছোঁ। অকণমান পিছতে পামগৈ আৰু। চেষ্টা কৰি দিছোঁ জোনালী শইকীয়া আৰু সাজু হৈ থাকিব দীপালী শইকীয়া, বুলবুলি শইকীয়া, জয়া বৰা। এয়া উৎপল বগা, এয়া বগাই আছে। ইয়াৰ পাছৰ পৰিচয় তেখেতক বীণা হাজৰিকা বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী জ্যোতি হাজৰিকা বাইদেউক মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত বীণা হাজৰিকা বাইদেউ, তেখেতক জ্যোতি হাজৰিকা বাইদেৱে সম্বৰ্ধনা জনাইছে। ধন্যবাদ। যাতে নাই আসনৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সাজু হৈ থাকিব আৰু সাজু হৈ থাকিব জয়ন্ত বৰা। দলবিলাক নাই যদিও যিকেইটা দল নিশ্চয় আছে শুনিছে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, আমাৰ এয়া হৈছে নাম, এয়া হৈছে লোকসংগীত। গতিকে ইয়াত তাল মাল লয় এই বস্তুখিনি থাকিব, নিশ্চয় থাকিব। সেইটো তাল মাল লয় নাথাকিলে বেহুৰা হ'ব। আজিকালি বিলম্বিত লয় বুলি এটা শব্দ আহি গৈছে, যে আমাৰ স্বনামধন্য বিহাৰৰ